এতিয়া যোনটো পৰিস্থিতি চলি আছে পেণ্ডেমিক কোভিড-19 হেতুৰ বাবে দেখা গৈছে কি মানুহৰ মানসিক হেলথ মেণ্টেল হেলথটো বহুত এফেক্ট হৈছে more than the disease বা পেণ্ডেমিক কোভিড যোনটো এটা আনসাৰ্টেনিটি পৰিবেশ এটা সৃষ্টি হৈছে কি আমি নাজানো একো নিশ্চয় সময় নাই কি কেতিয়া এই পেণ্ডেমিকটো শেষ হ'ব বা কেতিয়া we will get back to our normal life হেতুৱে দেখা গৈছে মানুহৰ মনত বহুতো anxiety বহুতো stress আৰু depressionৰ সৃষ্টি কৰিছে গতিকে এখিনিতে মই ক'ব বিচাৰো কি আপুনি যদি আপোনাৰ ভিতৰত বা আপোনাৰ বন্ধুবৰ্গ বা পৰিয়ালৰ মানুহৰ তাত কোনো symptoms like hopelessness বা হয়তো আগতে ভাল পোৱা কাম কৰি এতিয়া ভাল নোপোৱা হৈছে লছ অফ ইন্টাৰেষ্ট বা এপিটাইট লছ হৈছে বা টোপনিৰ প্ৰবলেম আহিছে যদি এনেকুৱা কোনো লক্ষণ দেখিছে প্লিজ যাওক হে মানুহজনৰ সৈতে কথা পাতক আৰু যদি আপুনি ভাবে কি দৰকাৰ হৈছে প্ৰফেশনাল হেল্পৰ ওচৰলৈ আহক কাৰণ ইটস ওকে নট টু বি ওকে আমি সকলো সময়তে হ্যাপি নাথাকিব পাৰো বা টান পৰিস্থিতিৰ সন্মুখীন হওঁ কিন্তু হেতু যাতে আমি অকলে ডিল নকৰো ইটস ভেৰি ইম্পৰ্টেন্ট এখিনি সময়ত এটা ভাল সোশ্যাল সাপোর্ট সিস্টেম থাকাৰ ফ্যামিলি হক ফ্ৰেণ্ডছে হক যাৰ আগত আমি কথাখিনি খুলি ক'ব পাৰো আৰু টু ৰিকগনাইজ যে এখিনি হয়তো ডিপ্ৰেছনৰ সিম্পটম হ'ব পাৰে বা এংজাইটি সিম্পটম হ'ব পাৰে আৰু correct time on jate professional helpers or jai government or through do bohutu helpline numbers ase aru bohutu private practitioners o ase mental health or jate teolokor kak sape আৰু এখিনিতে মই ক'ব বিচাৰিম যেহেতু লৰা চলিয়ে অনলাইন ক্লাसेस কৰি আছে আজি 6 মাহৰ পৰা they are not going to school গটিকে পঢ়া শুনা চলি আছে অনলাইন ক্লাसेছত কিন্তু যোনটো এটা ফুৰ্তি বা বন্ধু লগ পোৱা বা খেলা ধুলা সেই পৰিবেশটো পৰা লৰা চলি বঞ্চিত হৈ আছে গটিকে for all the parents please spend some time with your kids খালি অনলাইন ক্লাसेस বা পঢ়িবলে হেতুৱে খালি যাতে বিষয়বস্তু নহয় তেওঁলোকক সুধক how they are dealing with this new situation that has come up in their life তেওঁলোকৰ বহুত অসুবিধা থাকিব পাৰে তেওঁলোকক সময় দিয়ক আৰু পাৰিলে some kind of physical activity like dance হওক বা jogging হওক বা yoga হওক এখিনি সময়ত physical activity টো খুব দৰকাৰ কাৰণ আমি সমাহে ঘৰত আছে অলপ লেথাৰ্জি আহিছে আৰু যেটা বডিত লেথাৰ্জি আহে দেখা যায় মনটো খুব লেথাৰ্জিক হৈ পৰে যেহেতু মাইন্ড এন্ড বডি আর ভেরি মাচ কানেক্টেড সো অকমান যদি কিছুমান হবিজ বা অকমান ফিজিক্যাল ওয়ার্কআউট বা অলপমান মেডিটেশন এখিনি যদি কৰে মই ভাবো আমি খুব উপকৃত হম আৰু এটা কথা ক'ব বিচাৰিম যে ডোন্ট সেট লং গোলস যেহেতু সিচুৱেশনটো ইমান আনসাৰ্টেন আমি ইমান দূৰলে গোল সেট কৰি লাভ নাই কাৰণ আমি নাজানো কালি কি হ'ব পৰহি কি হ'ব গটিকে সেট স্মল গোলস কালি কাৰণে গোল সেট কৰক এন্ড অন কমপ্লিটিং দ্যাট ভাল লাগিব আকো পৰহি কাৰণে গোলটো সেট কৰিব সো উই শুড সেট স্মল গোলস আৰু শৰ্ট টার্ম গোলস বেছি ফিউচাৰিস্টিক গোলস হলে নগলে ভাল এখিনি সময় যেহেতু আনসাৰ্টেন উই ডোন্ট নো কিমান দূৰ এখিনি আমি কৰিব পাৰিম বা কেনেকুৱা সিচুৱেশনস হ'ব আৰু acceptance of the reality constant যদি আমি কম্পেয়াৰ কৰি থাকো যে কৰোনাৰ আগত আমাৰ নৰ্মাল লাইফটো বেলেগ আছিল আৰু এতিয়া মাস্ক পিন্ধিব লাগে কোবাত গলো হে মুকলি পৰিবেশটো নাই হেতু কৰি থাকিলে দেখা গৈছে কি আমি এই বস্তুটো একসেপ্ট কৰি লোৱাত অকমান অসুবিধা হ'ব আৰু আমি সদায় এটা sadness through the goi thakim kinu jodi apni accept korbo pare ki okay this is the new normal ei normalcy to ki opportunities ase hoyto olop kom hobo agot se kintu ki opportunities ase ki koribo paru jodi amar focus to ami comparison pra etule anu moi bhabu amar hoyto bohuto ways ulabo aru acceptance korile hoyto ami notun normal to logot olop adjust koribole ba notun normal tok amar বৰ্তমানৰ লাইফস্টাইল বলি আকোৱালি লোৱাত হয়তো আমি বহুতো সক্ষম হম আৰু প্লিজ এটা অনুৰোধ সকলোৰে বাবে যাতে সবে stay united stay with your family with your friend it's a very tough situation গটিকে কোনো যাতে অকলে ডিফিকাল্ট ইমোশন খিনি লগত ডিল নকৰে আৰু এনি সিম্পটমস এনি সাইন্স একদম লাজ নকৰিব mental health is equally important as physical health professionals or job seek help and stay safe stay healthy and maintain all the guidelines given by the government to keep yourself safe and to keep the community safe thank you so much